আসসালামু আলাইকুম। আজি ৰাতিপুৱাৰ পৰা আমাৰ অঞ্চলত বৰষুণ পৰি আছে। এয়া আকাশৰ মেঘৰ দৃশ্য। প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে চাগে। বৰষুণ এয়া খাল বিলত পানীয়ে পানী। মুষলধাৰ বৰষুণ পৰি আছে আৰু যিহেতু বৰ্তমান ঠাণ্ডাৰ চিজন আহি আছে আৰু বৰষুণ হ'ল। এয়া চাওক বৰষুণৰ পানী ইয়াত। আৰু মই উঠি যাই আছো। এয়া চাওক হাঁহৰ পানী পাইছে, হাঁহৰ খেল ধেমালি। য'ত পানী আছে হাঁহবিলাক তাতে খেলি আছে। গতিকে আজিৰ ব্লগ এইখিনিয়ে।